দেৰগাঁৱৰ উপকণ্ঠ দক্ষিণ আহতকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰাই চাপৰিত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। গৰাখহনীয়াক লৈ অঞ্চলটোত শেহতীয়াকৈ দেখা গৈছে বহু হৃদয় বিদাৰক দৃশ্য। নৈপৰীয়া অঞ্চলটোত প্ৰতিদিনাই ব্ৰহ্মপুত্ৰই নিজৰ বুকুত সামৰি লৈছে জনসাধাৰণৰ ঘৰ-বাৰী আৰু বৃহৎ পৰিমাণৰ কৃষিভূমি। কম দিনৰ ভিতৰতে চৰাই চাপৰিৰ নাৰমাৰী নামৰ নদন বদন গাঁওখন শেষ হৈ পৰিল। ৰাইজৰ ঘৰ পথ সকলো বিলীন হ'ল নৈৰ বুকুত। শেষত নাৰমাৰী গাঁৱত আছিল ৩১২ নং নাৰমাৰী প্ৰাথমিক বিদ্যালয়খন। অতি দুখৰ বিষয় যে গৰাখহনীয়া আহি বিদ্যালয়ৰ ভূমিত লগাত সকলোজনৰ দুচকু সেমেকি পৰিছে। ৰাইজে শনিবাৰৰ পৰা অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ একমাত্ৰ কেন্দ্ৰস্থল এই প্ৰাথমিক বিদ্যালয়ৰ পকীবেৰত হাতুৰিৰ কোব দিয়া দেখা গৈছে। ৰাইজে বিদ্যালয়ৰ গৃহত দিয়া হাতুৰিৰ প্ৰতিটো কোব যেন পকীবেৰত পৰা নাই। এই কোব প্ৰতিজন গয়াৰ হৃদয়ত পৰা যেন অনুভৱ কৰিছে। বিদ্যালয়খন ভাঙি পেলোৱা মানে দুখীয়া নিচলা ৰাইজৰ সন্তানসকলৰ শিক্ষা জীৱনলৈ নামি আহিব ধৰিছে ঘোৰ অমানিশা। এইসকল ছাত্ৰ ছাত্ৰী যাব কলৈ? কলৈ গলে পাব শিক্ষাৰ পোহৰ? এইবিলাক প্ৰশ্নই এতিয়া ভাবুক কৰি তুলিছে শিশু আৰু গাঁওবাসীক। সকলোৱে থৰ লাগি চাইছে ভাঙি থকা বিদ্যালয়ৰ গৃহটোলৈ। ধৰা হ'লে কিজানি এই স্কুলখন আজি এনেকৈ মাৰ দিব নালাগিলহেঁতেন। ৰাইজৰ সম্পত্তি হে, ৰাইজৰ জেগা হে, তেখেতসকলৰ একো তাত হেৰি নাই। হাতুৰি মাৰিব কোনো অৰ্থবাদী নাই। আপোনাৰ আজি ৫-১০ বছৰৰ পৰা এই গাঁও গোটেই গাঁৱৰ পৰা ধৰি চিঞৰিছে নহয়। প্ৰতি বছৰে নিউজ আহিছে, প্ৰতি বছৰে কিবা কৰিছে। আপোনাৰ যদি তেনেকুৱা কৰিলেহেঁতেন আজি এই বিলাই কেতিয়াও নহয়। ল'ৰা ছোৱালী এতিয়া ক'ত পঢ়িব, কি কৰিব? তেখেতসকলে কি ক'ব? পঢ়িলে ক'ব শিক্ষকৰ সৈতে কোনোবা স্কুল এখনত জাপি দিছোঁ বুলি ক'ব আৰু অন্য কথা। তাৰমানে কেনেকুৱা এটা গাঁওখনৰ ভিতৰত চাওকচোন, অফিচ বৰ্গ কথা বাৰ্তা গোটেই মূলৰ বস্তুটো সেইটোৱেহে। মানে বহুত বেয়া লাগিছে আৰু কি হ'ব এতিয়া। আপোনাৰ ধৰক স্কুলটো ভাঙিলেই, নদীটো গৈছে প্ৰায়, বাকী নাই যাবলৈ। কিন্তু এতিয়া সদ্য আপোনাৰ ল'ৰা ছোৱালীখিনি কি কৰিব? আমাৰ নামঘৰতে মানে এটা কাৰ্যসূচী লোৱা হৈছে পঢ়ুৱাম বুলি। নামঘৰতে ব্যৱস্থাটো লোৱা হ'ব কাইলৈ সোমবাৰ মানৰ পৰা। এতিয়া মানে স্কুলখন আকৌ নতুনকৈ ক'ৰবাত যদি চৰকাৰে সংস্থাপন এটা দিয়ে তেতিয়া কিবা এটা হ'ব, নহ'লেতো আৰু একোৱেই নহ'ব। নিজে পঢ়াইছোঁ, নিজে শিকিছোঁ। আমাৰ দেউতাহঁতে পঢ়িছিলে ইয়াত, তাৰপিছত আমি পঢ়িছিলোঁ, এতিয়া আমাৰ ল'ৰাই পঢ়িছিলে। এতিয়া কি কৰিব? আজিৰ পৰা গুচিয়ে গ'ল। বিদ্যালয় শেষেই হ'ল আৰু এতিয়া কাইলৈৰ পৰা নামঘৰত পাঠদান দিম বুলি কৈছে। ৰাইজৰ হেৰি কৰি কি হয় কি নহয়। এইটো এটা কি ক'ম, এটা মৰ্মান্তিক ঘটনা এইটো এটা। আৰু ক'বলগীয়া এইটো বিষয় নাই। যেতিয়া স্কুলখনত ধম ধম মাৰিছে তেতিয়া আমাৰ বুকুতে মৰা আগতে লাগিছে। কাৰণ আমাৰ গোটেই স্কুলৰ গোটেই সন্তানবিলাকে ইয়াতে যাতে পঢ়ি আছে আৰু চৰকাৰে যাতে এই স্কুলখন গ'লেই আৰু যাতে আৰু আমাৰ আকৌ আমি য'ত আছোঁ এতিয়া বৰ্তমান সেই জেগাতে যাতে আমাক আকৌ এখন এনেকৈ স্কুল গঢ় দি উঠায়, সেয়া আমাৰ চৰকাৰলৈ আৰু অনুৰোধ। আমিনো আৰু কি কৰিম? কাৰো ওচৰত নাই কোনো উত্তৰ। ইপিনে নিজৰ ল'ৰা ছোৱালীৰ বিদ্যালয়ত হাতুৰিৰ কোব দিয়া সকলৰো থোকাথুকি হৈছে মাত। উল্লেখ্য যে চৰাই চাপৰিৰ এই অঞ্চলটোত গৰাখহনীয়াই কাল ৰূপ ধৰি সকলো নিঃশেষ কৰি নিয়াৰ পাছতো কিন্তু হৃদয় গলা নাই ৰজাঘৰৰ। ২০২১ চনৰ নিৰ্বাচনৰ পিছত আৰু ইয়ালৈ আহিবলৈ আহৰি পোৱা নাই মাজুলীৰ বিধায়কগৰাকীয়ে। নৈখনক কোনে ভেটিব? নিজৰ মতে সকলো সামৰি লৈছে। ৰাইজৰ হৃদয়ত জ্বলা জুইকুৰা নুমাবলৈ যেন আজি কোনো ব্যৱস্থাই নাই। সমীক্ষা দৌৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইনছ দেৰগাঁও। মহিলাসকলৰ আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈছে আ অলংকাৰ। এগৰাকী যুৱতী বা মহিলাক অধিক সুন্দৰ কৰি তোলে গহনাই। অনুৰূপ আৰু হীৰা গহনা যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেন্তে আজিয়ে আহক গ'ল্ড হাউছ জুৱেলাৰীলৈ। গ'ল্ড হাউছ জুৱেলাৰীত ১০০% হলমাৰ্ক আৰু গেৰাণ্টিৰ সৈতে আপুনি ক্ৰয় কৰিব পাৰিব আপোনাৰ মন পচন্দৰ গহনা। ইয়াৰ উপৰি আপুনি আপোনাৰ নিজৰ পচন্দৰ মতে গহনা তৈয়াৰ কৰাব পাৰিব। লগতে আপুনি পুৰণি সোণ সলাই নতুন গহনাও নিব পাৰিব। মোৰ পচন্দ গ'ল্ড হাউছ জুৱেলাৰী গহনা, আৰু আপোনাৰ?
গ'ল্ড হাউচ জুৱেলাৰী, ঠিকনা দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাৰ সন্মুখত, LRC কাৰ্যালয়ৰ কাষত। যোগাযোগ নম্বৰ 9854404855 আৰু 9435233800।